हेलो फ्रेंड्स मैं अमित और आपलोके चाइছে আল্টিমেট বৰ্ণগৰ মই আজি আপোনালোকক এটা নতুন ট্ৰিক শিকাম যিটোৰ দ্বাৰা আপোনালোকে হোৱাটছএপত এটা নতুন কথা শিকিব পাৰিব। আজিকালি আপোনালোকে জানে সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে, সৰুৰ পৰা ডাঙৰলৈ সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে। কিবা পঠাব লাগিলে আমি হোৱাটছএপত পঠাওঁ, ভিডিঅ' হওক, পিকচাৰ হওক বা ভয়েস ৰেকৰ্ডিং হওক, সকলো তাৰমানে কি আমি সহজতে পাইছো কাৰণে হোৱাটছএপতে পঠাওঁ। কিন্তু আমি তাৰে এটা কথা নাজানো কেতিয়াবা কি হয়, আমাৰ কোনোবাই যদি আমাক মেছেজ কৰে আর সেই মেছেজ করা মানুষজনে যদি মেছেজটো লগে লগে ডিলিট করে দেয়, তেতিয়া কি হয়, আমি যেতিয়া হোৱাটছএপটো খুলিলে আমি মেছেজটো এনেকে দেখা পাওঁ। তেতিয়া দেখাৰ পাছত কি হয়, আমাৰ মনত এটা ইচ্ছা লাগে যে সেই পঠোৱাজনে কি মেছেজ পঠাইছিল সেইটো জানিবৰ কাৰণে আমাৰ মন যায়। কিন্তু আমি কি কৰিম, আমিতো নাজানো তেখেতে কাৰণ ডিলিট কৰিছে, আমি দেখাই নাপাওঁ। সেইটো যাতে আগলৈ নহয় তাৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত এটা ট্ৰিক দেখাম, যিটোৰ দ্বাৰা আপোনালোকে যিবিলাক ডিলিটেড মেছেজ সেই ডিলিটেড মেছেজবিলাক চাব পাৰিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে গুগল প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ সাৰ্চ কৰিব নটিছেভ, NOTISAVE, নটিছেভ। তাৰপিছত সাৰ্চ কৰিব, এনেকৈ আহিব, দেখা পাইছে। ইনষ্টল কৰি দিব। ইনষ্টল হোৱাতে অলপ সময় লাগিব, বেছি MBৰো নহয়, 9 MB, 9.22 MBৰ। তাৰপিছত আপোনালোকে খুলিব এপ্লিকেশ্যনটো খুলি এনেকৈ নেক্সট মাৰি যাব, এলাউ কৰি দিব এইটো। তাৰপাছত নটিছেভটো অন কৰি দিব, নেক্সট মাৰিব। তাৰপিছত আপুনি নটিছেভত যাব, প্ৰহিবিট আছে সেইটো আপোনালোকে এলাউ কৰি দিব, ঠিক আছে। তাৰপিছত বেক কৰি দিব, এইটো এলাউ কৰি দিব, অলপমান ৰ'ব, হৈ নেক্সট কৰি দিব, ইয়াৰ নেক্সট। এইবাৰ অল এপছটো আপোনালোকে অন কৰি দিব, অন কৰি পুনৰ অফ কৰি দিব। তাৰপাছত অকল আপুনি কি কৰিব, হোৱাটছএপটোহে অন কৰি দিব, নহ'লে আপোনালোকে গোটেইবিলাকৰ এপছৰ নটিফিকেশ্যন পাই থাকিব। আমাক খালি হোৱাটছএপ লাগে, সেইকাৰণে আমি হোৱাটছএপটোহে অন কৰি দিম, ঠিক আছে। অন কৰিলোঁ। এতিয়া আমি বেক কৰি দিম, তাৰপিছত নেক্সট মাৰিম, এনেকৈ নেক্সট মাৰি যাব, আৰু নেক্সট হৈ গ'ল। এয়া দেখিবলৈ পাইছে, হৈ গ'ল। আমি এইটো নটিফিকেশ্যন আমি মেছেজত যাম, এপছ লিষ্টেড এনেকৈ আহিছে, হৈ গৈছে। এড টু গ্ৰুপ এনেকৈ হৈ গৈছে। এতিয়া আমি বেক কৰিম, বেক কৰি গৈ আমি হোৱাটছএপত যাম। হোৱাটছএপত গ'লোঁ, হোৱাটছএপত দেখা পাইছে ইতিমধ্যে মোৰ মেছেজ আহিছে। এতিয়া মই নিজে এটা মেছেজ কৰিম, আপোনালোকক দেখাই আছোঁ, মই নিজে মেছেজ কৰি আছোঁ, কেনেকৈ কি হয় আপোনালোকে গম পাব। মই মেছেজটো টাইপ কৰি আছোঁ। এতিয়া সেইটো দেখা পাইছে হোম, হেল্ল' বুলি মেছেজ কৰিছোঁ মই। এতিয়া এইবাৰ এইটো মই ডিলিট কৰি দিম, চাব, ডিলিট কৰি দিম। এয়া ডিলিট কৰিছোঁ, দিছ মেছেজ ৱাজ ডিলিটেড। মোবাইলৰ পৰা এইটো ডিলিট হৈ গ'ল। এইবাৰ আমি কি কৰিম, নটিছেভ এপ্লিকেশ্যনটোত যাম, অ'পেন কৰিম, দেখা পাইছে হোম, দিছ মেছেজ ৱাজ ডিলিটেড এনেকৈ লিখা আছে। আমি সেইটো অ'পেন কৰিম, এয়া অ'পেন হ'ল, চাওক হেল্ল', আৰু তলত দিছে কি দিছ মেছেজ ৱাজ ডিলিটেড। তাৰমানে আমাৰ হোৱাটছএপৰ যিটো এপ তাৰ পৰা ডিলিট হৈছে, কিন্তু ইয়াত আমি দেখা পাই আছোঁ। আশা কৰিছোঁ আজিৰ পৰা আপোনালোকে একো অসুবিধা নাপাব। যদি কিবা আপোনালোকৰ জানিব লগা থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাম বুলি ভাবি আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই যিমান পাৰোঁ সিমান নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম।